হেল্ল' অসম, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। সকলোকে নতুন 2023ৰ শুভেচ্ছা থাকিল। আশা কৰিছোঁ আপোনালোকৰ সকলোৱে নতুন বছৰটো ভালে কুশলে যাওক। আপোনালোকে সকলোৱে পুৰণা কথা পাহৰি এই 2023টো নতুনকৈ শুৰুৱাত কৰক। আপোনালোকে সকলোৰে 2023টো ভালে। মই শুভেচ্ছা জনোৱাটো বহুত দেৰি হৈ গ'ল, অকণমান লেট হৈ গ'লোঁ। মোৰ গাটো ভাল নাছিল, মই ভিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়া গাটো ভাল পাইছোঁ, সেইকাৰণে আপোনালোকৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল। দেৰি হ'ল জনোৱাত, বাৰু একো নাই। টেষ্টটো পুৰণা কথা চব পাহৰি নতুনকৈ আৰম্ভ কৰক। সকলো মিলি থাকক, ভালে কুশলে থাকক। এজনী আমাৰ হায়া বুঢ়ী, এইবিলাক মাথাউৰিত গাঁৱৰ মানুহবিলাকে ইয়াত খেতি কৰিছে। দূৰে দূৰে আপোনালোকে চাবলৈ পাৰিছে, দূৰে দূৰে এইবিলাক সৰিয়হ খেতি কৰিছে। সৰিয়হ, আলু, আপোনাৰ বন্ধাকবি, ফুলকবি বহুত খেতি কৰে ইয়াত। ব'লক আপোনালোক আৰু দেখাম। এয়া চাওক, এয়া হ'ল বন্ধাকবি, ইমান ধুনীয়া ধুনীয়া হৈছে। এই চাওক বন্ধাকবি খেতি, সেই দূৰলৈকে এইবিলাক চব বন্ধাকবি হয়। এইবিলাক হৈছে আলু খেতি, এইবিলাক আলু গছ হয়। এইটো হ'ল মাথাউৰি বেক চাইড। ইয়াত চবেই খেতি কৰি আছে, ইয়াৰ গাঁৱৰ মানুহে চবেই ইয়াত খেতি কৰিছে।